উঠিলোঁ আৰু দেই পাকঘৰলৈকে যাওঁ আৰু আজি আৰু কি হ'ল মূৰটো ইমান বিষাব ধৰিছে গাটো বৰ বেয়া লাগিছে থিয় হৈ থাকিবই নোৱাৰা হৈছোচোন যাওঁ ৰ বিচনাতে অলপ বাগৰ দিওঁ আজি আৰু নোৱাৰিছোঁ মই মা তুমি কি কৰিছা এতিয়ালৈকে শুই আছা মা উঠা মাজনী আজি মই উঠিব নোৱাৰিছোঁ দেই গাটোত একেবাৰে তপত হৈ আহিছে জ্বৰ আহিছে যেন লাগিছে আৰু মূৰটো বহুত বিষাইছে হয় নেকি মা মই ক'বই নোৱাৰোঁ ৰ'বা তেতিয়াহ'লে মই পাপাক কওঁগৈ পাপা তুমি ইয়াতে আছা এই মাৰচোন বহুত জ্বৰ উঠিছে তুমি এবাৰ আহাচোন চোৱাহি কি ক'লা জ্বৰ উঠিছে মাৰ ব'লা চাওঁগৈচোন সঁচাইচোন তোমাৰ বহুত জ্বৰ উঠিছে কেতিয়াৰ পৰা হ'ল এই ৰাতিৰ পৰা অকণমান গাটো বেয়া লাগি আছিল তাৰপাছত ৰাতিপুৱা উঠি পাকঘৰলৈ গ'লোঁ বাপৰে মূৰটোৰ বিষতচোন মই থিয়ই হ'ব নোৱাৰোঁ আৰু হাত ভৰিবিলাকো বিষাব ধৰিছে আহি শুই গ'লোঁ তেতিয়াই মানে জ্বৰটো আকৌ বেছিকৈ হৈ গ'ল ঠিক আছে দিয়া তুমি এটা কাম কৰা তুমি ৰেষ্ট লৈ থাকা মই অফিচত যোৱাৰ আগতে ইহঁতৰ কাৰণে কিবা কিবি অলপ বনাই থৈ যাওঁ বাকী আকৌ ইহঁতে তোমাক চাব দিয়া হ'ব দিয়া মাজনী মাক চাবি কিন্তু অকণমান জ্বৰটো বেছি উঠিলে মোলৈ খবৰ পঠাবি আৰু আহোঁতে মই দৰৱ চৰৱ লৈ আহিম আজিকালি দিনকাল ভাল নহয় এই কৰোণাটো আহিছে সেইকাৰণে জ্বৰটোৰ খবৰ লৈ থাকিবি হ'ব পাপা তুমি টেনশ্যন ল'ব নালাগে মা তুমি টোপনি গ'লা নেকি টোপনি যোৱা নাই টোপনি আহিব ধৰিলে আকৌ গাটোৰ বিষত সাৰ পাই যাওঁ কি হ'ল মা কি হৈছে একোতো হোৱা নাই ন বেলেগ একো হোৱা নাই দে খালি অলপমান গাটো বেয়া লাগিছে বুলি ততে কোৱা মালিচ দি দে মই দিছোঁ ময়ো দিম ততে মালিচ দিলে নেকি মা দিলোঁ আমি দিলোঁ এতিয়া কিবা এটা খাই লগে বলা মা মই যে তোমাক চুপটো বনাই দিছিলোঁ তুমি খালানে খালোঁ দে মা খাবলৈ ইচ্ছাই নাছিল তথাপিতো জোৰ কৰি হ'লেও খালোঁ তহঁতে মোৰ কাৰণে ইমান কৰি আছ তহঁতে কিবা কিবি খালি নে নাই খাই ল'বি মই ভাইটিহঁতক দিলোঁ আৰু ময়ো খাই ল'লোঁ দিয়া আৰু পাপাই ৰেডি কৰিয়ে থৈ গৈছিলে খালি আমি বনাই খালোঁ দিয়া মা তুমি দুপৰীয়া অকণমান খিচাৰি মই বনাইছোঁ সেইকণকে খাবা হ'ব দে তহঁতে মোৰ কাৰণে কিয় ইমান কষ্ট কৰিব লাগে মোৰ এনেও একো খাবলৈ মনেই যোৱা নাই তুমিতো আমাৰ মা হয় ন তোমাক এনেকৈ পেলাই থ'লে আমাৰ ভাল লাগিব জানো তুমি অলপ খাই থাকিবা তেতিয়াই সোনকালে সুস্থ হ'ব পাৰিবা মা তোমাক আৰু আমি মালিচ দিব লাগিব নেকি মোৰ পিটিকি দিব লাগিব নেকি কি কৰিব লাগিব কোৱা মা তহঁতে পাৰ যদি অলপমান ভৰি হাতকেইটা পিটিকি দে আৰু এটাই মূৰটো পিটিকি দে তেতিয়াহে অকণমান আৰাম পাওঁ নেকি মা তোমাৰ খিচাৰিখিনি খাই লোৱা খাই আছোঁ দে পাপা আহিল চাগে চিকু যাচোন দৰ্জাখন খুলি দে মণি তুমি ভাল পালানে জ্বৰ অকণমান এই মই ইয়াতে দাৱা আনিছোঁ মাজনী এইখিনি খুলি মাৰক পানী এগিলাচ লৈ আহি খুৱাই দিবিচোন খালোঁ দিয়া ঔষধটো এতিয়া চাগে আস্তে আস্তে ভাল পাম আৰু পাপা তুমি অফিচৰ পৰা আহিছা নহয় তুমি হাত মুখকেইটা ধুই লোৱা মই তোমাৰ কাৰণে চাহ বনাওঁগৈ ভাইটি তহঁতিও
অঁ তুমি চাহকাপ খালানে? অঁ এতিয়া তুমি মোক কোৱা, তুমি অকণমান গাটো ভাল পালানে? অঁ এতিয়া অকণমান আৰাম লাগিছে ৰ'বা। কিন্তু এটা কথা আহে, মই তোমাক কম ভাবি আছিলোঁ। এই ল'ৰা ছোৱালী তিনিটাই আজি তাৰমানে ঢেৰ কাম কৰিলে দিয়া। মই ইহঁতক ভাবিছিলোঁ ইহঁতে একোৱে কৰিব নাজানে, কিন্তু আজি ইহঁতে চাহ ভাত বনোৱাৰ পৰা আৰম্ভ কৰি চবখিনি কৰিলে আৰু মোকো চব যোগান ধৰিলে। চাহ খিচিৰি দাৱাই মুঠতে চবখিনি কৰিলে। গতিকে মানুহ সেনেকৈ চিনিব নোৱাৰি। ইহঁতক যে মই বেয়া বুলি ভাবিছিলোঁ, ইহঁত বেয়া নহয় হে, ইহঁত আচলতে ভালেই। অঁ মই তোমাক দেখোন কৈয়ে থাকোঁ, ইহঁত সিমান বেয়া নহয়, অলপতো আৰু যুঁজ বাগৰ কৰিবই দিয়াচোন, কিন্তু বিপদত পৰিলে ইহঁতেও কাম নকৰা নহয় হে। হা 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 হা।